যোৱাকালি হঠাৎ গুৱাহাটীৰ পৰা আহি তিতাবৰত উপস্থিত হ'লোঁ যিহেতুকে মোৰ ভণ্টিয়ে তিতাবৰ ষ্টেচন তিনিআলিত এখন মোবাইলৰ দোকান অপেনিং কৰিছে। সোমাই দেখিলোঁ মাও দেখিছোঁ ব্যস্ত হৈ আছে ভণ্টিৰ লগত। ভণ্টিহঁতৰ এখন দ্বিতীয় দোকান, প্ৰথমখন দোকান তিতাবৰ চাৰিআলিত আছে। দুইখন দোকানতে মোবাইলৰ সকলো সামগ্ৰী ৰিটেইল আৰু হ'লচেলত উপলব্ধ। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন, ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। যিহেতু দোকানখনত মোবাইলৰ সকলো সামগ্ৰী ৰিটেইল আৰু হ'লচেল দুয়োটাতে উপলব্ধ হ'ব। দোকানখনলৈ অহা সকলো শুভাকাংক্ষীকে ভণ্টিয়ে নিজ হাতেৰে অভ্যৰ্থনা কৰি আছে। এয়া মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন, ভাল লাগিলে লাইক কৰিব আৰু ডেছক্ৰিপশ্যনত থকা ফোন নম্বৰটোত ফোন কৰি আহিলে আপোনালোকৰ ডিছকাউণ্টৰ ব্যৱস্থা কৰি দিম বাৰু। মোবাইলৰ সামগ্ৰীসমূহ বহুত ধুনীয়াকৈ সজাই তুলিছে দোকানখনত। এয়া দোকানখনৰ লগতে মোবাইল ৰিপেয়াৰিঙৰ ব্যৱস্থা ৰখা হৈছে। আপোনালোকে ইয়াত মোবাইল ৰিপেয়াৰিং কৰিব পাৰিব। আহিব দোকানখনলৈ। সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোৰ যোগেদি। দোকানখনলৈ আপোনালোক আহক আৰু আপোনালোকৰ মোবাইলৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰক। এয়া দেখুৱাই আছোঁ। সেয়া লগতে মোৰগৰাকীও এয়া বহি আছে মোবাইলৰ দোকানৰ ভিতৰতে। এইফালে ভণ্টি ব্যস্ত হৈ আছে গ্ৰাহকৰ লগত কথা বতৰা পতাত। এয়া আহি আছে গ্ৰাহকসকল। এয়া ভণ্টি বহি আছে। সকলোকে চাহ পানীৰ ব্যৱস্থা কৰিছে। এয়া মাজতে বহি আছে মাজৰগৰাকী মামী। এয়া মামী বহি আছে আৰু ভণ্টি সকলোৰে লগত মত বিনিময় কৰি আছে, কথা বতৰা পতাত ব্যস্ত। ময়ো এই ভিডিঅ'টোৰ যোগেদি সকলোকে দোকানখনৰ বিষয়ে দেখুৱাই আপোনালোকৰ পৰা ধন্যবাদ মাগিছোঁ। জয় আই অসম।